ভাৰতত ৰবিবাৰ তথা দেওবাৰৰ দিনা বন্ধ কিয় হয়? ষ্টৰী বিহাইণ্ড ডিক্লেয়াৰ্ড হলিডে অন ছানডে। কেতিয়াবা চিন্তা কৰিছেনে, কেতিয়াবা ভাবিছেনে যে সপ্তাহত ৰবিবাৰ তথা দেওবাৰে বন্ধ কিয় হয়? যদি নাজানে তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাব আৰু চোৱাৰ পিছত জানিব সেই ইতিহাস। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক মই মোৰ চেনেল অসম থ্ৰলৈ স্বাগতম জনাইছোঁ। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। তেন্তে বলক জানো আমি সেই ইতিহাস। সপ্তাহত দেওবাৰ তথা ৰবিবাৰৰ দিনা ছুটি হোৱাৰ আঁৰত এজন ব্যক্তিৰ অৰিহণা আছিল। যিজন ব্যক্তিৰ বাবে আমি অৱসৰ বিনোদনৰ বাবে সপ্তাহত এটা দিন পাওঁ, সেইজনৰ নাম আছিল নাৰায়ণ মেঘাজী লখণ্ডে। ইংৰাজৰ দিনত সপ্তাহৰ 7টা দিনেই বনুৱাসকলে কাম কৰিব লগা হৈছিল। কিন্তু নাৰায়ণ মেঘাজী লখণ্ডেৰ মতে সপ্তাহৰ 7টা দিন আমি ঘৰৰ পৰিয়ালৰ বাবেহে কাম কৰোঁ। কিন্তু আমি কৰা সকলো কাম আমি সমাজৰ খাতিৰতহে লাভ কৰিছোঁ। সেয়েহে সকলো কামৰ পৰা আঁতৰি এদিনৰ বাবে সমাজৰ বাবেও কাম কৰা উচিত। তাৰ বাবে এটা দিন কামৰ পৰা ছুটি হ'ব লাগে। সেইবাবে তেখেতে 1881 চনত ইংৰাজৰ সন্মুখত প্ৰস্তাৱ ৰাখিছিল। কিন্তু ইংৰাজসকলে এই প্ৰস্তাৱত মান্তি হ'ব বিচৰা নাছিল। সেয়েহে শেষত তেখেতে সপ্তাহৰ এটা দিন বন্ধ কৰাৰ বাবে আন্দোলন কৰিব লগা হ'ল। এই আন্দোলন দিনে প্ৰতিদিনে বাঢ়ি 8 বছৰত ভৰি থলেগৈ। শেষত 1889 চনত ইংৰাজসকলে ছানডে তথা দেওবাৰে দিনটোত ছুটি ঘোষণা কৰিলে। এয়াই হৈছে ৰবিবাৰৰ দিনা তথা দেওবাৰৰ দিনা বন্ধ হোৱাৰ ইতিহাস। নাৰায়ণ মেঘাজীয়ে 1889 চনত আন্দোলন সফল হোৱাৰ পিছত কৈছিল, আপোনালোকে লাভ কৰা এই ছুটীত আপোনালোকৰ অধিকাৰ নাই, সমাজৰহে অধিকাৰ আছে। গতিকে ফ্ৰেণ্ডছ, এইটোৱেই আছিল ভাৰতত ৰবিবাৰ তথা দেওবাৰৰ দিনা বন্ধ হোৱাৰ ইতিহাস। আশা কৰোঁ আপোনালোকে জানি ভাল পাইছে, আৰু যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।